আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই পুপালি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভাল, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। কটন যোৰা কেইটামান আকৌ পুনৰ অৰ্ডাৰ আহিছিল আৰু কাপোৰকেইযোৰ মই ক'লৈ পঠাম, কৰি হোৱাৰ পিছত কেনেকুৱানো লাগিছে আপোনালোকক নেদেখালে ভাল নালাগে, সেয়ে এপাক দেখাবলৈ মই এটা ভিডিঅ' আগবঢ়াইছোঁ। আৰু যিসকলে নতুনকৈ চাইছে ভিডিঅ'টো তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, আশা ৰাখিলোঁ আপোনালোকে চাব বুলি। এতিয়া আহকচোন কেনেধৰণে ক'তনো ৰাখিছোঁ, কেনেকৈ পেকিং কৰি ক'লৈ পঠাওঁ। এইখিনিয়ে হৈছে আজি পঠাবলগীয়া কাপোৰখিনি। এনেধৰণে ৰখা হৈছে। এতিয়া ইয়াৰ পৰা কোনে ক'ৰ পৰা কোন বাইদেৱে অৰ্ডাৰ কৰিছিলে সেইখিনি মই চাই পেকিং কৰি যাম। এইকেইযোৰ কাপোৰ মই গোলাঘাট পঠাবৰ কাৰণে ৰেডি কৰিব লৈছোঁ। ইয়াত 7 যোৰা আছে কটন যোৰা। এইকেইযোৰ কটন যোৰাও মই ৰেডি কৰিবলৈ লৈছোঁ। ৰেডি কৰিব লোৱাৰ আগত আপোনালোকক দেখাবলৈ লৈছোঁ কামৰূপৰ বকুলে যাব এইকেইযোৰ কটন যোৰা। ইয়াত 13 যোৰা আছে। এইটো পাইছে মাজুলী পঠাবৰ কাৰণে ৰেডি কৰিব লৈছোঁ। ইয়াত 12টা কটন যোৰা আছে।